এনেকুৱাখন যে ৰ'দ দিছে ৰাতিপুৱাতে উপায় নাপায় বেবীক লৈ ওলাই আহিলোঁ আৰু ওলাই আহিবলগীয়া কাম এটা আছিল। আজি আছিল পলিঅ' দিয়া ডেট আৰু আজি বেবীক ফাৰ্ষ্ট পলিঅ' দিলোঁ আৰু মিষ্টাৰে বেবী আৰু মোক লৈ আহিলে। আৰু ইমান যে গৰম, ইমান যে অশান্তি পাইছে বাচ্চাবোৰে। তো সকলোকে স্বাগতম জনাইছোঁ মোৰ আন এটি নতুন ব্লগলৈ। আশা কৰিলোঁ ব্লগটো চাই ভাল লাগিব। খালা মিঠাই খাই আৰু এইফালে খালা এইয়া বেবীক পলিঅ' দি পেলাই আহিলোঁ। আহি পেলাই অলপ চুলিৰ যতন ল'লোঁ। আপোনালোকে মই শ্বৰ্টছ ভিডিঅ'ত দিছোঁ। তাৰপিছত চুলিখিনি ধুই এতিয়া আধা শুকাইছে, আধা আছে। আৰু আজি দুপৰীয়াৰ এটা স্পেচিয়েল বনাইছোঁ। আপোনালোকে খাইছেনে বাৰু? হাৰ্ডি নথকা মাংস। তো আজি বনাইছোঁ হাৰ্ডি নথকা মাংস। যদি আপোনালোকে খোৱা নাই তো চাওক আমি কেনেকৈ খাওঁ। আৰু মই বনাইছোঁ কেনেকৈ বনাইছোঁ, একদম মাংসৰ টেষ্ট পূৰা হাৰ্ডি নথকা মাংস কৈছোঁ নহয়, একদম মাংস। তো যেতিয়া এইটো খোৱা হ'ব তেতিয়া টেষ্টটো আপোনালোকৰ ৰিভিউ দেখুৱাম। তো ইয়াত চাওক। তো এইটো মই কেনেকৈ বনাইছোঁ আপোনালোকক জনাওঁ। প্ৰথমতে মিঠাতেল আৰু ৰিফাইন দুটা মিক্স কৰি মই বহাই দিলোঁ। বহাই দি গৰম হ'ল। গৰম হোৱাৰ পিছত দিছোঁ পিঁয়াজ দিয়াৰ লগে লগে দিলোঁ পাঁচফোৰণ। তাৰপিছত দিছোঁ গোটা জিৰা। আৰু গোটা জিৰা দিয়াৰ পিছত পিঁয়াজখিনি একেবাৰে ভাজি লোৱা নাই, আধা ভজা আৰু আধা কেঁচা আছিল। তো সেই সময়তে লগে লগে কণ বিলাহী আৰু ডাঙৰ বিলাহী এটা ইয়াত দি লৈ সেইখিনি সিজাই ল'লোঁ ধুনীয়াকৈ। তাৰপিছত দিলোঁ হালধি দিয়াৰ পিছত অকণমান দিলোঁ গৰম মছলা। তাৰপিছত ধুনীয়াকৈ ভাজিলোঁ। ভাজাৰ পিছত এই হাৰ্ডি নথকা মাংসখিনি পানী চেপি ল'লোঁ। চেপি লৈ পেলাই পানী তিয়াই থৈছিলোঁ, তাৰ চেপি লৈ পেলাই ধুনীয়াকৈ টুকুৰা কৰি ডাঙৰ টুকুৰবিলাক এনেকৈ ইয়াত বিলাহীৰ ওপৰত দি দিলোঁ। বিলাহীৰ ওপৰত দিয়াৰ পিছত সঘনাই অলপ 2 মিনিট পিছে ভাজি গ'লোঁ। তাৰপিছত এই হাৰ্ডি নথকা মাংস ড্ৰাই ফ্ৰাই ৰেডি। এয়া দেখিব পাৰিছে। এই হাৰ্ডি নথকা মাংস আপোনালোকে এনেদৰে বনাই খাইছে নেকি জনাব। এয়া হাৰ্ডি নথকা মাংস বনাইছোঁ, খাই টেষ্ট কৰি কওকচোন। নেৰাঞ্চ চা পাপাই এতিয়া হাৰ্ডি নথকা মাংস খাব। আৰু এতিয়া অনেষ্ট ৰিভিউ দিব দেই। এয়া বিচনাত থ'বই নোৱাৰি, এনেকৈ বাগৰি যাবই লাগে, মানে বাগৰি যাব লাগে। বাগৰটো দিবই লাগে ন বেটা। হাতখন চা। মাংস নিচিনা হৈছে দেই এইটো হাৰ্ডি নথকা মাংস। টেষ্টটো কেনেকুৱা লাগিছে? টেষ্টটো ভাল লাগিছে। মাংস লাগিছে। মাংস আকৌ হাৰ্ডি নথকা মাংস। সেয়ে চাওক, আজি আকৌ বনালোঁ চাবোন 4টা। এয়া গোটেই এল'ভেৰাৰ বনাইছোঁ। এয়া 4টা চাওক, সুন্দৰ হৈছে। একদম ঘৰতে থকা এল'ভেৰা হয়। এয়া মম্মী পাপা দেউতা ওলালোঁ ৱাক কৰিবলৈ। চাইছে হয়তো কালি গছখিনি আছে নহয়, কেনেকৈ কৰিব চাইছোঁ। সেই গছজোপা প্ৰথম যোৱাকালি ওলাই লৈ আনিছিলোঁ, তেতিয়া যিহে চাইছে ডিঙিৰ ওপৰত মেলি আজি পাপাই লৈছে। পাপাই কেনেকৈ চাইছে সি চব কৈছে। লাভ গৰম পৰিছে আজি, একদম নেমু চৰবত বনাই দিছোঁ খাবলৈ। দিওঁগৈ চবকো বাহিৰত, চব বাহিৰত বহি। এই এজোপা ফুল লগাইছিলোঁ গছ, ধুনীয়া পিংক কালাৰ ফুল। এনেকুৱা জবা ফুলৰ ঘনকৈ ফুলিছে। এনেকুৱাবোৰ আপোনালোকৰ ঘৰত আছেনে ফুলগছ? এয়া গুৱাহাটীৰ পৰা আনি লগাইছিলোঁ, ধুনীয়া ফুলিছে। হেল্ল' এভৰিৱান, একদম ৰাতি হৈ গ'ল, শুবলৈ লৈছোঁ। আৰু তাতে ভিডিঅ'ত এইফালে চব হিৰ' এনেকৈ শুই আছে। আৰু আঁঠুৱাৰ তলত আঁঠুৱা তৰা নাই বাৰু। ভিডিঅ'টো সামৰণি মাৰিম বুলি ভাবিছোঁ। আৰু সদায় এটা কথা মনত ৰাখিব লাগে, মই যে কথা কৈছোঁ ই কেনেকৈ চাই আছে। তই চাই আছে। আমি মানুহবোৰ কি হওঁ, কিবা এটা হ'লে প্ৰথমত হতাশ হৈ যাওঁ। একদম কি হ'ল এইটো, হতাশ নহয়, নিজকে ধৈৰ্য ধৰা বহুত উচিত। আৰু কেতিয়াবা আমি কি হয়, সেই মানুহজন যোনজনে আমাৰ সৈতে বেয়া কৰে, তেওঁ যদি আমাৰ সৈতে দুটামান কথা ভালকৈ কয় বা আমাৰ লগত দুটামান ভাল ব্যৱহাৰ কৰে, আমি আকৌ তেওঁৰ লগত মিলি যাওঁ। কিন্তু মই এইটো ভাবোঁ যে এবাৰ যদি আপোনাক সেই মানুহজনে বেয়াকৈ কিবা কৰি থৈছে আৰু এতিয়া যদি ভাল হৈ আপোনাক দেখুৱাইছে, তেন্তে সেই মানুহজনৰ লগত আপুনি
কেতিয়াও মিলিব চেষ্টা নকৰিব, কাৰণ তেওঁ ঠিক আছে আপোনাৰ লগত বেয়া কৰিছে, আপুনি সেইটো কথা মনত ৰাখিব আৰু আপুনি তেওঁৰ লগত সদায় ভাল ব্যৱহাৰ কৰিব। তেওঁ আপোনালোকক যেনেকৈ ব্যৱহাৰ কৰিছে আপুনি তেনেকৈ ব্যৱহাৰ কৰিব সমানে। যদি আপুনি সকলোখিনি তেওঁ কৰা যিখিনি আপোনাক যেনেকুৱা কৰিছিল লগত ব্যৱহাৰখিনি সেইখিনি যদি পাহৰি তেওঁৰ লগত আপুনি মিলি যায়, তেন্তে তেওঁৰ আৰু আপোনাৰ মাজত পাৰ্থক্যটো কি থাকি যাব। তো সেইবাবে আমি সদায় কি ক'বলৈ চেষ্টা কৰিছোঁ আপোনালোকে হয়তো বুজি পাইছে। তো শুবলৈ লৈছোঁ, আজি কিবাকিবি বহুত মানে ৰুমত বহুত কিবাকিবি কৰিব আছিল, কাপোৰ চাপোৰ ধোৱা গোটেই জমা হৈছিল। আজি 2-3 দিনৰ পৰা এনেকুৱা ৰ'দ আৰু বেবী বিৰাট দিগদাৰ কৰিছে, খোৱা নাই দিনত। তো সেইটো কাৰণে আজি থকাখিনি গোটেই কৰিলোঁ। সি সন্ধিয়া অকণমান শুলে বেবী, খোৱাৰ কাৰণে সকলোখিনি কৰিলোঁ। বহুত ভাগৰ লাগে আৰু একদম বিৰাট টোপনি ধৰিছে। তেনে শুবলৈ গৈছে। আশা কৰিছোঁ এই ব্লগটো আপোনালোকে ভাল পালে। আজি এতিয়ালৈকে যদি ব্লগটো আপোনালোকে ভাল পাইছে তেন্তে প্লিজ লাইক কৰি দিব। যদি আপুনি মোৰ ফেচবুক পেজত চাই আছে পেজটো ফ'ল' কৰি দিব, আৰু যদি আপুনি মোৰ ইউটিউব চেনেলত চাই আছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আশা কৰোঁ এই ব্লগটো আপোনালোকৰ ভাল লাগিল। ভালে থাকক, কুশলে থাকক। আকৌ লগ পাইছোঁ আনিটো নতুন ব্লগৰ সৈতে, আৰু অহা ব্লগত আপোনালোকে স্কিন কেয়াৰ আৰু কিবাকিবি সেনেকুৱা ভিডিঅ' দিম। তো আপোনালোকে একদম মোৰ ভিডিঅ'জবিলাক স্কিপ নকৰিব, যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব। তো বাই।